অসমৰ মুখ্যমন্ত্ৰী, অসমৰ শিক্ষামন্ত্ৰী আৰু চাহ জনগোষ্ঠী জাতীয় সন্মিলনীৰ সভাপতি পৃথ্বীৰাজ ডাঙৰীয়াৰ প্ৰতিকৃতি দাহ কৰা হ'ব। গুৱাহাটীৰ মাজমজিয়াত অসম চৰকাৰ বিৰুদ্ধে আৰু যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তাৰ বিৰুদ্ধে এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সিধা আৰু কানু মুৰ্মুৰ যি সংগ্ৰাম, সেই বিপ্লৱিক সংগ্ৰামৰ কথাখিনি যাতে অসমবাসীয়ে জানে, বুজি পায় আৰু তাৰ প্ৰতি সাঁওতাল জনগোষ্ঠীক যিমান মান মৰ্যাদা দিব লাগে সেই মান মৰ্যাদা কিন্তু অসম চৰকাৰে আজিলৈকে দিয়া নাই। অসম চৰকাৰে সাঁওতাল জনগোষ্ঠীক জনজাতিকৰণৰ পৰা বঞ্চিত কৰিছে। অসম চৰকাৰে সাঁওতালী ভাষাত শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত কৰিছে। অসম চৰকাৰে সাঁওতালসকলৰ ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰিছে। এইখিনি বিষয়বস্তু কিন্তু অসম চৰকাৰে সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব আৰু অধিকাৰৰ প্ৰাপ্য প্ৰদান কৰিব লাগিব। সাঁওতাল ছাত্ৰ সন্থাই আৰু সাঁওতাল জনগোষ্ঠীৰ দল সংগঠনে অসমৰ দিছপুৰত, অসমৰ ৰাজধানীত বৃহত্তৰ এক গণসংকাৰৰ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিব। Asam Poka Santali News Nyelia ko tehingi badai uci pia. Upay banua Prithibi Manjia Chitarku rapagia. All Santal Students Union are All Assam Santal Development Association na sapraute ar Assam ren sanam Santal thok ria dol songgothon kuwa hudis goro likate Assam ponot ria Nogao honot amoni re mina multipurpose ora umul re mit salha sopolha ria jarwa ko doholeda. Chida se Assam Sarkar Assam ren Santal Adivasi kudo Assam Sarkar do adi adge area kat kuwa. Assam ren Santal Adivasi kudo tina manot ema ko jarur tahe kana okage bai ema kat kuwa ST khon hoi pasur ke kuwa New Education Policy khon hoi barhi ke kuwa hasaria odhikar khon hoi tayom ke kuwa কেবল চা জনগোষ্ঠী লেখাতে nyutum kate Aboriginal Santal জনগোষ্ঠী kudo chabako ria ge kami kana Onatigi Assam ponot ren sanam Santal Adivasi ku jumit kate mi kumut hobo gothon kida Card certificate nyamo bachau IC do Santal community ren horge huyu jarura mente Assam Sarkar husiar lagi daraikan 25 April mahi hila do Assam ren Siro Montri Dr. Himonto Biswa Sharma Assam ren Education Montri Dr. Ronos Pegu আর চা জনগোষ্ঠী প্রেসিডেন্ট এক্স মিনিস্টার পৃথিবী মঞ্জিয়া চিতরকু আতারা 27 এপ্রিল do ponot ria joto circle office samang re dharna ko duruba ona tayom Assam ria Guwahati rajdhani Talahor re protibadi kami hora hoku dohoya mente badai uchuwa kadaku obosse sarhau kidiako Assam Sarkar 30 June mahi hila hul divos restricted holiday lekate bachau kette noa hoku aro jakan Assam ren sanam jati জনগোষ্ঠী কো বড়াই লাগি আসাম সরকার সে খন হ যাতে 30 জুন মাহি হিল হুল দিবস কো সগুন মানাউমা নগাঁৱৰ আমনিত মাল্টিপাৰপাছ হলত সাঁওতাল জনগোষ্ঠীয় দল সংগঠন একত্ৰিত হৈ এক জাতীয় অভিৱৰ্তন অনুষ্ঠিত কৰিলোঁ। এই জাতীয় অভিৱৰ্তন মূলতে সাঁওতাল জনগোষ্ঠীক চাহ জনগোষ্ঠী হিচাপে নামাকৰণ কৰা যি অসম চৰকাৰৰ ফটকাৰী সিদ্ধান্ত, এই সিদ্ধান্তক বিৰোধিতাৰে সাঁওতাল ছাত্ৰ সন্থা আৰু সাঁওতাল উন্নয়ন সন্থাই যৌথভাৱে সাঁওতাল জনগোষ্ঠীৰ অন্যান্য দল সংগঠনৰ লগত আমি এক সিদ্ধান্তত উপনীত হৈছোঁ যে সিদ্ধান্তসমূহ এনেধৰণৰ যে অহা 25 তাৰিখে আমি অসমৰ মুখ্যমন্ত্ৰী, অসমৰ শিক্ষামন্ত্ৰী আৰু চাহ জনগোষ্ঠী জাতীয় সন্মিলনীৰ সভাপতি পৃথ্বীৰাজ ডাঙৰীয়াৰ প্ৰতিকৃতি দাহ কৰা হ'ব। 27 তাৰিখে যেহেতু সাঁওতাল জনগোষ্ঠীক সাঁওতাল হিচাপে স্বীকৃতি দিয়া হোৱা নাই, তাৰ কাৰণে আমি 27 তাৰিখে প্ৰত্যেকটো ৰাজচক্ৰত আমি 2 ঘণ্টা কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত লৈছোঁ। তাৰ পিছত বৃহত্তৰ অসমৰ জনপ্ৰতিনিধি আৰু দল সংগঠনৰ নেতৃবৃন্দৰ জৰিয়তে আমি গুৱাহাটীৰ মাজমজিয়াত অসম চৰকাৰ বিৰুদ্ধে আৰু যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তাৰ বিৰুদ্ধে এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আৰু আমি এইখিনি সময়ত স্পষ্ট কৰি দিব বিচাৰিছোঁ, যেহেতু সাঁওতালসকলক সুকীয়াকৈ সাঁওতাল জনগোষ্ঠীৰ জাতিগত প্ৰমাণপত্ৰ বিচাৰিছোঁ, সেইকাৰণে ইতিমধ্যে আজিৰ এই সমিতিয়ে সিদ্ধান্ত কৰিছে যে আমি সুকীয়াকৈ এটা কমিটি গঠন কৰিছোঁ আৰু এই কমিটিৰ জৰিয়তে যাতে অনাগত দিনত সাঁওতালসকলক সাঁওতাল হিচাপে জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰে। আজি চাওক, আজি অসমৰ মুখ্যমন্ত্ৰীয়ে সাঁওতালসকলৰ যি হুল দিৱস, সেই হুল দিৱস দিনাখন ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে প্ৰদান কৰিছে। আমি সেইটো শলাগ লৈছোঁ।
অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই হলিডেক বা এই ৰেষ্ট্ৰিক্টেড হলিডেক যাতে অসম চৰকাৰে ৰূপায়ণ কৰে, এই সিধা আৰু কানু মুৰ্মুৰ যি সংগ্ৰাম, সেই বিপ্লৱিক সংগ্ৰামৰ কথাখিনি যাতে অসমবাসীয়ে জানে, বুজি পায়, আৰু তাৰ প্ৰতি চাওতাল জনগোষ্ঠীক যিমান মান মৰ্যাদা দিব লাগে সেই মান মৰ্যাদা কিন্তু অসম চৰকাৰে আজিলৈকে দিয়া নাই। সেই মান মৰ্যাদাখিনি আজি ৰূপায়ণ কৰিব লাগিব। অসম চৰকাৰে চাওতাল জনগোষ্ঠীক জনজাতিকৰণৰ পৰা বঞ্চিত কৰিছে। অসম চৰকাৰে চাওতালী ভাষাত শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত কৰিছে। অসম চৰকাৰে চাওতালসকলৰ ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰিছে। এইখিনি বিষয়বস্তুক কিন্তু অসম চৰকাৰে সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব আৰু অধিকাৰৰ প্ৰাপ্য প্ৰদান কৰিব লাগিব। অকল চাওতাল জনগোষ্ঠীক চাহ জনগোষ্ঠীত নামাকৰণ কৰি চাওতাল জনগোষ্ঠীৰ অধিকাৰ আৰু প্ৰাপ্যৰ পৰা বঞ্চিত কৰা হ'ব, তেনেকুৱা ধৰণৰ হৎকাৰী সিদ্ধান্তক আমি ধিক্কাৰ জনাইছোঁ। আৰু অহা 30 জুন তাৰিখে অসম চৰকাৰে যাতে চাওতালৰ হুল দিৱস উদযাপন কৰক। অন্যান্য চাওতাল ছাত্ৰ সন্থাই আৰু চাওতাল জনগোষ্ঠীৰ দল সংগঠনে অসমৰ দিছপুৰত, অসমৰ ৰাজধানীত বৃহত্তৰ এক গণসংকাৰৰ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিব। তাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা। Assam Focus.